শনিবাৰে জোনাই মহকুমাৰ অন্তৰ্গত জোনাই টাউন এম.ই. হিন্দী স্কুল প্ৰাংগণত মুৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত সমগ্ৰ শিক্ষাৰ আয়োজকত দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সহায়ক সা সঁজুলি বিতৰণ কৰা হয়। জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত নিম্ন প্ৰাথমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত মুঠ 52 জন দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় এই সা সঁজুলিসমূহ। এই সহায়ক সা সঁজুলিসমূহ বিতৰণ কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱা, জোনাই মহকুমাৰ নিৰ্বাচনী বিষয়া গায়ত্ৰী পাটিল, 12 নং দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য ৰাজেশ দেউৰী, মুৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়ক প্ৰেমনাথ দলে তথা খণ্ডটোৰ সমল ব্যক্তিসকলৰ লগতে জোনাই মহকুমাৰ বিভিন্ন অঞ্চলৰ শতাধিক অভিভাৱক তথা গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে। আজি সঁচাকৈ বহু আনন্দৰ দিন, যিহেতু আমি আজি তেখেতসকলে যিখিনি সহায় সঁজুলি তেওঁলোকৰ কাৰণে বিতৰণ কৰিবলৈ ওলাইছে, গতিকে তেওঁলোকে পৰৱৰ্তী দিনত আমাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰাও আমি এটা সময়ত আমি এনেদৰে সহায় সঁজুলি আমি দিয়াৰ ব্যৱস্থা কৰিম বুলি আজি আপোনালোকৰ আগতে মই প্ৰকাশ কৰিলোঁ। যিমানটো পাৰোঁ সহায় কৰি আপোনালোকক আগবঢ়াম আৰু এই সহায় সঁজুলিখিনিৰ যোগেদি আপোনালোকৰ ভৱিষ্যতলৈ পিছলৈ সহায় হ'ব, যিকোনো খোজকাঢ়াৰ পৰা ধৰি অহা যোৱা কৰোঁতে। গতিকে ইয়াকে কৈ